নমস্কাৰ। ছপা যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে গ্ৰাহাম বেল, জোহান গুটেনবাৰ্গ, হুইটলি আৰু গেলিলিও। উত্তৰটো কমেণ্টত জনাব। ২ নম্বৰ প্ৰশ্নটো হৈছে টেলিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে টৰিছেলি, জেমছ ৱাৰ্ড, গেলিলিও, জেনকিন্স। উত্তৰ হ'ব টেলিস্কোপ গেলিলিওৱে আৱিষ্কাৰ কৰিছিল। আহক এতিয়া ৩ নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। ৩ নম্বৰ প্ৰশ্নটো হৈছে ভাপ ইঞ্জিন আধুনিক কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে গেলিলিও, হুইটলি, জন কাৰ্বাট আৰু জেমছ ৱাৰ্ড। শুদ্ধ অপশ্যনটো হ'ব জেমছ ৱাৰ্ড। জেমছ ৱাৰ্ডে ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে বেৰ'মিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে জেনকিন্স, জেমছ ৱাৰ্ড, টৰিছেলি আৰু হুইটলি। শুদ্ধ অপশ্যনটো হ'ব টৰিছেলিয়ে বেৰ'মিটাৰ আৱিষ্কাৰ কৰিছিল। আহক এতিয়া ৫ নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। ৫ নম্বৰ প্ৰশ্নটো হৈছে টেলিগ্ৰাফ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে জোহান গুটেনবাৰ্গ, জেমছ ৱাৰ্ড, এড লেমণ্ড আৰু গেলিলিও। শুদ্ধ অপশ্যনটো হ'ব টেলিগ্ৰাফ। এড লেমণ্ড নামৰ বিজ্ঞানীজনে টেলিগ্ৰাফ আৱিষ্কাৰ কৰিছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে ডেমলাৰ, বেয়াৰ, টৰিছেলি আৰু হুইটলি। এইটো কুৱেশ্যনৰ আনচাৰ বহুতে জানে বুলি আমি আশাবাদী। উত্তৰ হ'ব শুদ্ধ অপশ্যন হ'ব টেলিভিছন বেয়াৰ্টে আৱিষ্কাৰ কৰিছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? এইটো কুৱেশ্যন অপশ্যন আছে জেমছ ৱাৰ্ড, গেলিলিও, মেকমিলান আৰু এ গ্ৰাহাম বেল। উত্তৰটো সকলোৱে আমি জানে বুলি আশাবাদী হ'লেও আমি কৈ দিছোঁ। শুদ্ধ অপশ্যনটো হ'ব এ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে গ্ৰামোফোন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে মেকমিলান, গেলিলিও, জোহান গুটেনবাৰ্গ আৰু থমাছ আলভা এডিছন। শুদ্ধ উত্তৰটো হ'ব গ্ৰামোফোন আৱিষ্কাৰ কৰিছিল থমাছ আলভা এডিছনে। ৯ নম্বৰ প্ৰশ্নটো হৈছে ষ্টেথিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল? হুইটলি, ডেমলাৰ, মেকমিলান আৰু লিয়াম ষ্টুকছ। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব লিয়াম ষ্টুকছ নামৰ বিজ্ঞানীজনে ষ্টেথিস্কোপ আৱিষ্কাৰ কৰিছিল। আহক এতিয়া ১০ নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ১০ নম্বৰ প্ৰশ্নটো হৈছে মাইক্ৰস্কোপ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে জেনকিন্স, জোহান গুটেনবাৰ্গ, জেড জানছন আৰু জেমছ ৱাৰ্ড। শুদ্ধ উত্তৰটো হ'ব মাইক্ৰস্কোপ আৱিষ্কাৰ কৰিছিল জেড জানছনে। সকলোলৈকে ধন্যবাদ জনালোঁ আজিৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে। আমাৰ ভিডিঅ'বোৰ আপোনালোকৰ বাবে সুবিধাজনক হৈছেনে নাই আমাক কমেণ্টৰ যোগেদি সঁহাৰি জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।